কিন্তু ন ৰাতি খুলিছো ৰাতিপুৱা উঠি কেনে চাইছো 1240টা ভিউ আপোনাক মই ক'ৰবাত দেখা পাইছো মই ঘৰটাৰ পৰা আজি 3 দিন হৈছে ইয়াতে আহিছো এই টকা টাইম মাৰি খুব উঠে চিকেন কাৰী আৰু মটন গ্ৰেভি হ'ব এইটো ধুনীয়াকৈ বনাব তোমাৰ এয়া হেৰি আছে ৰান্ধনি এই পাঁচফোৰণ দিয়া ৰান্ধনি নাই এইবাৰ বেলেগ ৰান্ধনি আনিছোঁ ৰান্ধনি কি নাম ভূপেন বৈশ্য কিবা কাটব লগা আছে দিয়ক মানে একদম ধুনীয়া লাগিছে মজা কি লোকেল ন হয় এইটো লোকেল মই বুলি কওঁ বাৰু কিমান লাগিব আজিতো পাঁচপূৰণ দিন হ'ব নাই না আজি ৰান্ধনি বেলেগ নহয় আজি এতিয়া 5 বছৰ এক্সপিৰিয়েঞ্চ আছে ঠিক আছে তেখেতৰ 22 বছৰৰ আছিল এই এখেতৰ 5 বছৰ বিট এইটো বিট ন এইটো খালে তেজ হয় এইটো খালে তেজ হয় আমি আছো একদম পাহাৰত ভূটান সীমান্তত ফৰেষ্টৰ মাজত আছো চালাড বনাই আছে তেখেতে ভাত বনাই আছে মছলা পিচি আছে আদা প্ৰেছ চিলি পেষ্ট চব্জি কি বটি আছে নহৰু আদা জলকীয়া আদা নহৰু পানীখিনি ধুনীয়া না অঁ তাকেইতো কলচি নদী বুলি কয় তুমি কি কৰিছা পাৰিছা 2 কেজিমান কাটিলাই দেখোন ঠিক আছে মুৰ্গী মাংস লোকেল এইটো কি আনিলা মাংস লোকেল অঁ মজা ঠিক আছে খালে গম পাব চালাড তেলটো ঢালি লৈছোঁ ইঞ্জিন তেল একেটা ৰান্ধনি তেখেতৰো 15 বছৰৰ এক্সপিৰিয়েঞ্চ আছে আদা প্ৰেছ চিলি প্ৰেছ
পিঁয়াজ লগাই দিছে নিমখ অলপ দি পিঁয়াজ দিছে এইটো বেলেগ ষ্টাইলত বনাব জিৰা ধনিয়া দিয়া হ'ল আৰু কিবা আছে মছলা খাই লওক কেনে হৈছে মজা বনাইছে একদম বঢ়িয়া দেই চলিত বনাইছে দেই এনেকৈ বনালে নেক্সট টাইম মোৰ বিয়াত মাতিম দেই এজন বন্ধু হেৰাই গৈছে তেওঁক সিগনেল দি আছে তেখেতে বিহু বিহু জানো লগানা নাচিবলে জানো মন যোৱা নাই বিহু বিহু জানো লগানা নাচিবলে জানো মন যোৱা নাই সদায় নহয় সদায় এতিয়া খাই লৈ ডেন্স চলিছে